নমস্কাৰ গাইজ, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ব্ৰইলাৰ মাংসৰ এটা ৰেচিপি আগবঢ়াইছোঁ আপোনালোকলৈ। এই ধৰণে ডেইলি যেনেকৈ বনাওঁ তেনেধৰণে বনাইছোঁ। কৰ্ণফ্ল'ৰ দি পেলাই এই ধৰণে হালধি, নিমখ, মছলা, ৰং জলকীয়া আৰু ওপৰতে ইয়াত তেল দি পেলাই কৰ্ণফ্ল'ৰ দি পেলাই গোটেইখিনি মেৰিনেট কৰিছোঁ। আৰু আজি দৈ দিয়া নাই, আজি দৈ বিনাও ভাল লাগে খাই। আৰু আজি কৰ্ণফ্ল'ৰ দি পেলাই এই ধৰণে ভাল ধৰণে হেৰি কৰি পেলাই সানি এই ধৰণে থৈ দিছোঁ। অকণমান দেৰি থৈ দিম, যেতিয়া নিমখ, হালধি, মছলাবিলাক মাংসৰ ভিতৰত সোমাব, অকণমান সোমাই মেৰিনেট হৈ যাব, তেতিয়া তাৰপাছত এয়া মই তেল দি পেলাই আৰু মেৰিনেট কৰি থ'লে মাংসটো খুব টেষ্টি হয়, খাবলৈ ভাল লাগে। অলপমান দেৰি থৈ দিব। মাংসৰ ভিতৰত যেতিয়া মছলা নিমখবিলাক সোমাই যায় তেতিয়া খাবলৈ খুব ভাল লাগে। আৰু কৰ্ণফ্ল'ৰ দিলেও অলপমান কুৰকুৰা টাইপৰ হয়, খাবলৈ খুব ভাল লাগে। এই ধৰণে কৰ্ণফ্ল'ৰ দি বনাওঁ, কেতিয়াবা দৈ দি বনাওঁ। এই ধৰণে আজি কৰ্ণফ্ল'ৰ দি পেলাই এই ধৰণে ফ্ৰাই কৰিছোঁ অলপ দেৰিলৈকে। এতিয়া ঢাকনখন বন্ধ কৰি পেলাই থ'ম, ভাল ধৰণে যেতিয়া সিজিব। এতিয়া ধোঁৱাৰ পৰা অকণমান দেখাত প্ৰব্লেম হৈছে, গোটেই তাৰ মাংসৰ হেৰিটো ধোঁৱাটো আহি যায় যে, এতিয়া অকণমান ধোঁৱা আন্ধাৰ নিচিনা হৈ যায়। এতিয়া ধোঁৱাটো গৈছে। মই খুব ভাল ধৰণে লৰাই দিছোঁ। আৰু ব্ৰইলাৰ মাংসটো বৰ পটককৈ সিজি যায়, বেছি দেৰি নালাগে, কোমল নহয়। আৰু এই ধৰণে চব কালাৰটো ইমান ধুনীয়া হৈছে আৰু ইমান ধুনীয়া এটা গোন্ধ আহিছে, খাবলৈও খুব ভাল হ'ব নিশ্চয়। আৰু ইয়াতে লং, ইলাচি, চব গৰম মছলা, চিকেন মছলা চব দিছোঁ। দি পেলাই এই ধৰণে মই ফ্ৰাই কৰি পেলাই আজি এতিয়া হৈয়ে গ'ল। লাষ্টত দেখিছে খুব ধুনীয়া এটা কালাৰ আহিছে, খাবলৈ চাগে ভাল লাগিব। আপোনালোকে এই ধৰণে